হেল্ল' মই আকৌ উভতি আহিছোঁ এটা নতুন ভিডিঅ' লৈ মানে ইমান ডাঙৰ ভিডিঅ' নহয় হেৰি মানে আৰু এই মোৰ ছাগলীজনী দেখিছেনে বাৰু ইমান লেলা হৈ গৈছে মোৰ ছাগলীজনী বহুত লেলা হৈছে আৰু পোৱালিটো যে গাখীৰ খাবলৈ নিদিয়ে বুজিলে আৰু এইখিনি হয় এই হেৰি মানে এইখিনি হৈছে আমাৰ জেঠু মানে সৰু জেঠু বুলি ক'ব পাৰি সৰু জেঠুৰ হেৰি সৰিয়হ কৈছে এবাৰ হেৰি খেতি আধামান হ'ব চাগে সেইখিনি সেয়া আমাৰ সেই তুলি আছে তাৰ পৰা আৰু অকণমান অপেক্ষা কৰিব আমাৰ ককা আৰু আইতাক দেখাম এয়া মোৰ পোৱালিটি ছাগলীজনী আহি আছে পিছে ইমান ভাল ভিডিঅ' এয়া সেইজন আমাৰ দদু চাব দেই মই কিন্তু কথা নকওঁ ভালকৈ চাব দেই মনে খৰি ফালি আছে সেয়া ছাগলীজনী পাক খাই থাকিলে দদু খৰি ফালিছে চান্দি এইফালে মা এই ছাগলীজনী ইয়াত পাক খুৱাই থৈছোঁ হেল্ল' এতিয়া পইচা খতম হ'ল এয়া হৈছে আমাৰ কুকুৰা পোৱালি এজনী জেং কুকুৰা বুলি কয় তাৰপাছত আইতা কি কৰিছা হয় নি এইজনী আমাৰ আইতা হেৰি মই ভিডিঅ' এটা বনাইছোঁ নতুনকৈ এইজনী আমাৰ আইতা সেই মুখখন ভালদৰে দেখা নাই ৰ'ব অকণমান বাহিৰলৈ ওলাই দিয়কচোন এজনী হৈছে আমাৰ আইতা সেই মই নতুন ভিডিঅ' এটা বনাইছোঁ নহয় সেই ভিডিঅ'টোত তুমি প্ৰথমতে ওলাইছা এইজনী হৈছে মোৰ আহি দাগকেইটা নাই দেখিছে নাই কেনেকুৱা দাগকেইটা নাই এইয়া দেখিছে দাঁতকেইটা গোটেই মুখখন তামোলে ৰঙা হৈ আছে দেখিছে দেখিছে লাজ কৰিছে লিপষ্টিক ঘঁহিছে বোলে নমস্তে হ'ব দেই ফিল্ম খতম